আপোনাক মোৰ ইউটিউব চেনেল অম্বিকা ডেকালৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমাৰো ভাল। এতিয়া বাজিছে 11টা আৰু মই মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু আজি যিহেতু জন্মাষ্টমী হয় সেইবাবে আজি ব্লগটো বনালোঁ। সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভগৱানে যাতে আপোনালোক সকলোকে মংগল কৰে তাকে কামনা কৰিলোঁ। আৰু আজি চাগে জন্মাষ্টমী স্পেচিয়েল বুলি মই আপোনালোকলৈ 2-3টা ডিছ আগবঢ়াম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমাৰ ইয়াত অলপ বৰষুণ দি আছে আৰু মই জনাত কৃষ্ণ জন্মাষ্টমীতে বৰষুণ দিয়ে আমাৰ ইয়াৰ বতৰটো। মোৰ ফুল কিজোপা মৰহি গ'ল। অলপ খুচে এজোপা গ'লে আৰু বগৰীজোপা চাওক আৰু ইয়াৰ বগৰী লাগিছে বাৰু। বগৰীজোপা দেখিছেনে কিমান ধুনীয়া জোপোৱা হৈছে আৰু ইয়াত বগৰী লাগিছে বাৰু। ফাৰ্ষ্ট টাইম বগৰী লাগিছিলে ক'ৰবাত আছে বাৰু। এইয়া দেখিছেনে এইয়া বগৰী এই 2-3টা আছিলে আৰু বেছি লগা নাই। আৰু এইডাল ডালিম পুলি ৰুইছোঁ গোটেই গছবোৰ মৰি গৈছে। পুৰা বৰষুণ এই চৰবত গিলাচ দেখিছেনে ইমান ধুনীয়া দেখাত। এয়া মই ঘৰত নিজে তৈয়াৰ কৰিছোঁ আৰু এইটো হ'ল বেল চৰবতৰ ৰস। ইমান বেছি টেষ্টি হয় খাবলৈ আৰু ইয়াৰ গুটিবোৰ অমিতা গুটিৰ নিচিনা বহুত বেছি মানে খাই বহুত বেছি সোৱাদ লাগে। কোনোবা যদি খাই বেছি জনাবচোন কমেণ্ট বক্সত। হাই হেপী বাৰ্থডে কৃষ্ণ দিয়া। মাৰ মৃত্যু হোৱা বেছি দিন হোৱা নাই সেইবাবে আমি বেছি ডাঙৰকৈ পতা নাই, থুলমূলকৈ থৈ দিলোঁ। আৰু যিহেতু এইটো আমাৰ নিয়ম হয় চ' নিয়মটো পালন কৰিলোঁ। আৰু এতিয়া যিহেতু আমাৰ ঘৰত বেছি মানুহ নাই চ' বেছিকৈ বনোৱা নাই। বলকচোন মইনো কি বনালোঁ চাওঁ। ফাৰ্ষ্ট মই বনাইছিলোঁ কেঁচা পিঠাগুড়িৰে, সেইখিনি আমাৰ ফালে আৱা লাৰু বুলি কয়, সেইখিনি মই নামঘৰত আগবঢ়াবৰ কাৰণে বনাইছিলোঁ। ছেকেণ্ড বনাইছিলোঁ মই পিঠাগুড়িখিনি ভাজি লৈছিলোঁ আৰু নাৰিকলখিনিও ভাজি লৈছিলোঁ। ভাজি লৈ চেনি নাৰিকল পিঠাগুড়ি মিক্স কৰি এটা ধুনীয়া মিশ্ৰণ বনাই লাৰু বনাই লৈছিলোঁ। সেইটো বহুত বেছি টেষ্টি হৈছে খাবলৈ, যিহেতু বছৰৰ মূৰত এদিন খোৱা যায় সেইটো কাৰণে সোৱাদটো অলপ বেছিয়ে পায়। পিঠাগুড়িৰ লাৰু ৰেডি হৈ গ'ল আৰু এইটো আমাৰ পৰম্পৰাগত হয় সেইটো কাৰণে বনালোঁ। ইয়াত আপোনালোকে যিখিনি ডাঙৰ লাৰু দেখিছে এইখিনি কেঁচা পিঠাগুড়িৰ লাডু হয় আৰু সেইখিনি আপোনালোকে পানীত বইল কৰিও খাব পাৰি, ধুনীয়া বহুত বেছি টেষ্টি লাগে। বনাব লৈছোঁ বৰফি পিঠা, যিহেতু দেখাত বৰফিৰ নিচিনা হয় সেইটো কাৰণে মই ইয়াৰ নাম বৰফি পিঠা ৰাখিছোঁ। এনে একচুৱেলি ইয়াৰ নামটো কি মই ইমান ভালকৈ নাজানো, বাট বৰফিৰ নিচিনা দেখি কাৰণে মই বৰফি পিঠা বুলি কওঁ। মিশ্ৰণখিনি থিকনেছটো আপোনালোকে দেখিছে আৰু মই ইয়াত কেৰাহীত পানী দিছোঁ। পানী দি আপোনাৰ কাঁহী এখন দি দিছোঁ আৰু কাঁহীখিনিতে মই পিঠাগুড়িখিনি দি দিম আৰু ঢাকনি এখন লগাই দিম আৰু ধুনীয়াকৈ সিজি গৈছে আৰু এনেকৈ উঠাই আনি বৰফি নিচিনাকৈ কাটিলোঁ। বহুত বেছি ইজি হয়, বহুত বেছি ইজি প্ৰচেছ, আপোনালোকে বনাব পাৰে কিন্তু টেষ্টটো বহুত বেছি হয়।
আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ